হাই গাইছ, আজি দুপৰীয়া ভাতকেইটা খাবলৈ একো নাই। এটা মায়ে ক'লে ক'লা কচু অলপ বিচাৰি, তাৰে অলপ বিচাৰি আনিলোঁ আৰু মাক আনি দিলোঁহি। মায়ে ধুই পখালি ধুনীয়াকৈ কাটি বাচি ল'লে, লৈ পেলাই দুপৰীয়া ভাতকেইটা ধুনীয়াকৈ বনাবৰ কাৰণে যোগাৰ কৰি লৈছে। আৰু তাৰ লগত বনাবলৈ কণবিলাহী দুটামানো আনিলে। তাৰপাছত জলকীয়া নাছিলে ঘৰত, আকৌ গছজোপাৰ পৰা জলকীয়া দুটামান ময়ে ছিঙি আনি ধুনীয়াকৈ দিলোঁ। আৰু এইফালে জলকীয়াকেইটা ছিঙি অহালে পাকঘৰত আহি দেখি গৈছোঁ মায়ে জুইৰ পৰা ধুনীয়াকৈ জ্বলাই দিয়ে আৰু কেৰাহীখন পাতি পিঁয়াজ নহৰু আৰু কেঁচা জলকীয়াখিনি তেলত দি পেলাই ধুনীয়াকৈ ভাজি ল'লে। লৈ পেলাই কাটি থোৱা কচুখিনি ধুনীয়াকৈ তেলতে দি পেলাই অলপমান সময় ভাজি ল'ব। তাৰপাছত দিব নিমখ হালধি। কচুখিনি লেলেপাই লোৱাৰ পাছত নিমখ হালধি দিব, দি পেলাই তাৰপাছত আৰু অলপ ভাজিব। ভাজি লৈ পেলাই তাৰপাছত ধুনীয়াকৈ মায়ে পানী দি দিব। মই বনোৱা নাই, মায়ে বনাইছে বাৰু। দুপৰীয়া ভাত বহালে আৰু চব্জিখিনি বহাই আছে আৰু ধুনীয়াকৈ ভাজি লৈ পেলাই তাৰপিছত পানী দিব। পানী দিয়াখিনি আকৌ মই দেখাব নহ'লে, মই আহি ভিতৰত শুই আছিলোঁ। আৰু এইফালে ভাজি থোৱা মাছ কিপিচ ধুনীয়াকৈ উতলি থকা আঞ্জা ঢালি দিব। তাৰপাছত অলপ সময় উতলাব দিব। মাছখিনি ধুনীয়াকৈ মাছৰ যিটো গোন্ধটো মাছৰ আঞ্জা সোমাব লাগিব, মাছৰ জোলটো ধুনীয়াকৈ উতলিব দিলে অলপ পাছত আমাৰ ভাত ৰেডি। আৰু এইফালে মায়ে ভাত বাঢ়ি দিলে আৰু ধুনীয়াকৈ মই ভাতকেইটা আনি ফেনৰ তলত বহি ধুনীয়াকৈ ভাতকেইটা খাবলৈ। আজিলৈ বাই বাই। ভিডিঅ'টো কেনে লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। আজিলৈ বাই বাই।